আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ আমাৰ মাজত আজিৰ এই সভাত উপস্থিত আছে অবড়ো সুৰক্ষা সমিতিৰ জ্যেষ্ঠ নেতা কোকলাবাৰী MCLA কেণ্ডিডেট আছিলে তেখেত মৃদুল দাস ডাঙৰীয়াক মই আমন্ত্ৰণ দিছোঁ তেখেতে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব মুখ্যমন্ত্ৰী মহোদয়ৰ হাতৰ পৰা তেখেতে আমাৰ দলীয় পতাকা গ্ৰহণ কৰিব দলীয় টুপি গ্ৰহণ কৰিব মৃদুল দাস ডাঙৰীয়াক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মৃদুল দাস ডাঙৰীয়া আমাৰ অবড়ো সুৰক্ষা সমিতিৰ মুখ্য উপদেষ্টা ব্ৰজেন মহন্ত ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে তেখেত আজি আমাৰ দলত যোগদান কৰিব মই তেখেতক সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ ব্ৰজেন মহন্ত ডাঙৰীয়া আহিছে আশাৰে বতৰা লৈ আহিছে আহিছে হিমন্ত আহিছে নেমুকেইটা লৈ লৈছোঁ ঘৰত দিব লাগিব নহয় বোলে আজি দিনটোৰ ইনকাম কি এই নেমুকেইটা আজিৰ ইনকাম তুলিব বিজেপি আহিব বান্ধু বন্ধন আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ পুৰা দে পকাই দিওঁ ওলাই যাবাতলৈ সঁহাৰি দিবলৈ